Hello everyone. আজি মই Canon Eos R5 তোৰ বিষয়ে অলপ ক'ব লাইছো ৰিভিউ অলপ দিও বেছি লম্বাকে নি দিও ইয়াৰ আৰু এটা ৰিভিউ বনাম মই স্পেশালি ভিডিওখিনি ওপৰত কিন্তু এটো মই অকমান দিনৰ পিছত বনাই আছো ক্যামেৰাটো মই ইউজ কৰি চালো খুবেই ভাল পাইছো যেটো মিৰৰলেস ওয়েট টু লাইট আছে কিন্তু আগৰ যোনটো Canonৰ Eos R আছিল তাতকে অলপ স্লাইড হেভি আছে কাৰণ ইয়াত ডুৱেল মেমৰি কাৰ্ডৰ স্লট আছে তো ইতিয়া এটা কথা মই কিছুমানৰ ইউটিউবৰ টিউটোৰিয়েল দেখা পাইছো বহুতে হেকিনে ইনবক্স কৰি খুদিছিল যে মিৰৰলেস ক্যামেৰাবোৰৰ বেটাৰীটো বহুত কম দিয়ে নেকি ব্যাকআপ এটা বহুত কোম্পানী আছে সব কোম্পানীৰ কথা নকওঁ যেহেতু মই এতিয়া বৰ্তমান Canon কোম্পানীৰ ক্যামেৰা এটাৰ ওপৰত মই ভিডিও বনাই আছো Canonৰ মিৰৰলেছৰ ক্যামেৰা বেটাৰীবোৰ সব সেম হয় যোনটো Eos R আছিল আগতে সবৰে বেটাৰীবোৰ এটোৱে হয় কিন Eos R তো বেটাৰী ব্যাকআপ মই কম পোৱা নাই যেহেতু মই নিজে পাৰ্সোনালি ইউজ কৰো আৰু যেহেতু এটো নতুনকে ওলাইছে R5 ৰ নতুন Canon বেটাৰীটোত এটা এনেকে Canon বুলি নতুন লোগো এটা আছে আৰু এটো অকমান আপগ্ৰেডেড বেটাৰী ইয়াৰ ব্যাকআপটো মই ঠিক যেহেতু দুই দিন ইউজ কৰিলো এনেকুৱা পোৱা নাই যে কম নাইবা বহুত বেছি ব্যাকআপ ভাল দিনটো কাৰণে উলাই গলে এটা বেটাৰী পটককে হেক কৰাটো ইমান ইজিলি পসিবল নহয় এটা বেটাৰীতে এনাফ হৈ যায় দিনটো শুটিংৰ কাৰণে এতিয়া যদি আমি নন ষ্টপ ভিডিও কৰো হেতু এটা বেলেগ কথা তাৰ মাজত আৰু এটা কওঁ বহুতে কৈ আছে ক্যামেৰাটো গৰম হয় এতিয়া ক'ব গলে কোনটো ক্যামেৰা গৰম নহয় আমি যেতিয়া ভিডিও কৰো 5D 6D Eos R যি ক্যামেৰা দি আমি ভিডিও কৰিলে গৰম হ'বই এতিয়া বুৰ ক্যামেৰা আমাৰ স্টেজ পাৰফৰ্ম বোৰ ভিডিও কৰা ক্যামেৰা নহয় ইয়াত 8K মুভি লগে দিছে 8K 4K এতিয়া আমি স্টেজ এখনত যদি বিহু ফাংচন এটা হৈ আছে ভিডিও কৰিব লাগে আমি 8K মুভি কেতিয়াবা ভিডিও কৰিম নেকি আধা ঘণ্টাৰ কাৰণে এতিয়াও নকৰো ইমান ডাঙৰ সাইজৰ ভিডিও এটা কি কৰিম তাৰ পিছত খুব বেছি আমি ফুল এইচডি কৰিম যদি স্টেজ পাৰফৰম্যান্স এটা আমাৰ ব্যাকআপ কৰিব লাগে আৰু এই কোৱেশ্চনটো এটো কাৰণে এৰাইছ হ'ল কাৰণ ইয়াত এটা নতুনকৈ অপচন দি দিলে মেনুত গৈ 6 নম্বৰ ৰোড পাম ক্যামেৰাটো যদি বেছি গৰম হৈ যায় হি কি হ'ব অটোমেটিক শাটডাউন হৈ যাব এই অপচনটো দি দিয়াৰ কাৰণে কি হ'ল এটা বহুতে ভাবিছে যে ক্যামেৰাটো বহুত বেছি গৰম হয় এতিয়া আমি যদি 8K মুভি ঠিক আছে বাৰু মই এটা সিনেমেটিক সৰু এটা আফটাৰ মুভি এটা বনাম বিয়া এখনৰ খুব বেছি 1 মিনিটৰ ডিউৰেচন হ'ব ফাইনেল আউটপুটত তাত মই 1 ঘণ্টা ভিডিও এনেও নকৰো খুব বেছি সৰু শটছ লম আমি একদম লম্বা শটছ কিটা নলও জুৰু নাইছে বলে গতে জুৰু নাহাপা হালকে 8K ভিডিও আমি এনেও লৈ না থাকো লম্বা ভিডিও যদি ইমান লম্বা ভিডিও বনাব আছে তেতিয়া আমি বেলেগ ক্যামেৰা লম তো যদি কোনোবাই ভিডিও কাৰণে ক্যামেৰাটো কিনিব হৈছে মই নকওঁ যে এটো হিটিং প্ৰবলেম আছে বুলি কাৰণ সব ক্যামেৰাই গৰম হয় ইয়াত জাস্ট নতুন ফিচাৰ এটা দি দিছে যে যদি ক্যামেৰাটো গৰম হয় বেছি গৰম হয় হি যাতে বেয়া নহওক নিজে শাটডাউন মানে শাটডাউন হ অপচনটো আহিব এটা কিছুমান মোবাইলতো আছে যদি বহুত টাইম ভিডিও কৰি থাকো গৰম হৈ যায় মোবাইলটো নিজে অটোমেটিক এই গৰম হোৱাৰ কাৰণে শাটডাউন হৈ যায় অলপ সময়ৰ কাৰণে 10-15 মিনিটৰ কাৰণে আৰু বিশেষ ক'ব গলে মই এই Canonৰ মিৰৰলেস কিটা মই এটাই ভাল পোৱা ৰিজন যেহেতু আমাৰ যেটা অফ হৈ থাকে সেন্সৰটো পুৰা ঢাক খাই থাকে যদি অন কৰি দিও তেতিয়াহে সেন্সৰটো ফুল খায় এটো এটা বহুত প্লাস পইণ্ট কি হয় আমি এটা লেন্স কবত বাহিৰ গলো চেঞ্জ কৰিলো শুটত গলো হোৱাইট লগালো টেলি লগালো ডাইৰেক্ট যদি সেন্সৰটো ওলাই থাকে ধুলি লাগি এটো বেছি দিন না যায় কাৰণ DSLR বোৰত কি হয় তাৰ ওপৰত শাটাৰ এখন থাকে মিৰৰ এখনো থাকে ধুলি মানুহগালে গৈ না পায় কিন্তু মিৰৰলেছত যদি ডাইৰেক্ট সেন্সৰখন ওলাই থাকে তেতিয়া আমাৰ মানে লেটাৰ হোৱা বহুত বেছি চান্স থাকে তো এই ফিচাৰছটো মই এই ক্যামেৰাটো খুব ভাল পাইছো আৰু ক'ব গলে মই ইয়াৰ ফোকাসিংৰ ওপৰত দেখাই আছো দেই যেহেতু মই আজি কেটামান ভিডিও কৰিলো এইটো ভিডিও আপুনি চাব পাৰে চাওকচোন ভিডিওটো দেখিছেনে এনিমেল আই ট্ৰেকিং দি থোৱা আছিলে
ডাইৰেক্ট চকুতে ফ'কাছটো লৈ আছে ইমান মুভমেণ্ট হোৱাৰ পিছতো মই এই ফিচাৰ্ছটো ভাল পালোঁ যদি পটককৈ মুখখন ঘূৰ খাই যায় তেতিয়া গোটেই বডিটোত লৈ লয় আৰু যদি মুখখন ঘূৰ খাই নাযায় তেতিয়া চকুত লৈ আছে মই আজি সেইটো টেষ্টিং কৰি চালোঁ এইটো চাই থাকক যেহেতু মইতো সেনেকৈ হাতেদি ধৰি আছোঁ ডাইৰেক্ট চকুতে ফ'কাছটো লৈ আছে তাৰ একদম পিন ড্ৰপ চাইজত ডাইৰেক্ট চকু মণিটোতে লয় মই এইখিনি কৰোঁতে ফটোও তুলিছিলোঁ এনেকৈ ব্ৰাছ মটত এইখিনি গোটেই ফটোখিনি তুলিছিলোঁ এতিয়া যদি চাব যাওঁ আমি অটো ফ'কাছ আছিল অটো ফ'কাছিং পইণ্ট যোনটো চিলেক্ট হৈ আছে আই ট্ৰেকিং ডাইৰেক্ট চকুতে ফ'কাছ লৈছে যিমান যি চালোঁ মই টেষ্টিঙত ফ'কাছিং লেভেলটো খুবেই ভাল যিমান যি মুভমেণ্ট হ'লেও সি ইনষ্টেণ্টলি ডাইৰেক্ট চকুতে ফ'কাছটো লৈছে মই ভিডিঅ' এটা কৰিছিলোঁ ভিডিঅ'টো দেখাই আছোঁ চাবলৈ যায় চাব পাৰে যদি পজ কৰোঁ যদি পজ কৰোঁ একদম চকুটো জলজলীয়া হৈ আছে মানে তাতে পুৰা চাৰ্প ফ'কাছটো আছে তো এই কেমেৰাটো ৱাইল্ড লাইফ ফটোগ্ৰাফীৰ কাৰণে আমি বৰ ধুনীয়াকৈ ইউজ কৰিব পাৰিম ফাইনেলি মই এতিয়া ISO পাৰফৰ্মেঞ্চ আৰু ইমেজ কোৱালিটিটো দেখাই আছোঁ মই জেপেগত কেইখনমান ফটোশ্বুট কৰিলোঁ জাষ্ট ক্লিক কেইটামান কৰা হৈছে জেপেগত এইখন যদি আমি 100% কৰোঁ মানে চাব পাৰে ডিটেইলিংটো চাওক পজ কৰিছোঁ যিহেতু ইয়াত 45 মেগাপিক্সেল দিছে মই ভাবিছিলোঁ 45 মেগাপিক্সেলৰ 100% জুম কৰিলোঁ 100 ISO বহুতখিনি নইজ দেখা দিব পাৰে কিন্তু নইজ পাৰফৰ্মেঞ্চটো বহুত ভাল আছে আৰু যদি ক্লোজ আপ ফটো চাবলৈ যাওঁ এখন যদি মই 100% কৰোঁ মেক্ৰ' ফটো নিচিনা মেক্ৰ' লেন্স দি তোলা নিচিনাকৈ ডিটেইলছ দিছে যদি কৰোঁ চাওক ডিটেইলছ চিৰিয়াছলি ফটোগ্ৰাফীৰ কাৰণে ফটো কোৱালিটিটো বহুত ভাল আছে এইকেইখন ফটো মই তুলিছিলোঁ ফাৰ্ষ্টখন মোৰ 100 ISOত তোলা আছে তো বাকীকেইখনো 100 ISOতে আছিলে এখন যদি আমি চাওঁ 100% কৰি 100 ISOতো নইজ নাহে যিহেতু নেক্সট ফটোখন মই তুলিছিলোঁ 500 ISO ইয়'ছ আৰতকৈ ইয়াৰ নইজ লেভেলটো বহুত কম আহিছে যিহেতু আপগ্ৰেডেড মডেল হয় আৰু কষ্টিঙো বেছি আছে $1250 ISO ঠিকে আছে এখন চাওঁ 12,800 ISO 100% ঠিক আছে অকণমান স্লাইট নইজ এটা আহিছে কাৰণ 12,000টো নইজ আহিবই কিন্তু এনেকুৱা নহয় যে এইটো ইউজ কৰিব নোৱাৰি এইটো আমি ধুনীয়াকৈ প্ৰিণ্ট আউট দিলেও আমাৰ ধৰিব পৰা নাযাব 8,000 ISO 8,000ত যদি এইটো পিকচাৰ কোৱালিটি পাইছোঁ এনাফ আমাৰ কাৰণে কাৰণ 8,000 আমি এনেও তুলিব নাযাওঁ 40,000 ISO 40,000লৈকে তুলিছোঁ কাৰণ ইয়াতকৈ বেছিতো ISO আমাৰ তোলা নাযায় আৰু কিবা কাৰণে যদি তুলিছোঁ আমি অলপ ইমেজ কোৱালিটিত মাৰ খাব সেইটো কম্প্ৰমাইজ কৰিবই লাগিব
40,000 ISO 100% চলি যায় তো আজি ভিডিওটোত মই শাটাৰখন বন্ধ হৈ থাকে বেটাৰি বেকআপৰ এনেকুৱা একো ইস্যু নাই যে DSLR বহুত দিয়ে ইয়াত কম দিয়ে একচুয়ালি কি হয় যদি আমি DSLR অন কৰি ৰাখো সেই সেন্সৰটো অন হৈ নাথাকে কিন্তু এটো ক্যামেৰাত যদি আমি এনি টাইম অন কৰি থাকো কি হ'ব সেন্সৰটো অন হৈ থাকে তো কাৰণ আমাৰ ইয়াত অপটিক্যাল ভিউ ফাইন্ডাৰ নাই যেহেতু আমাৰ তো ডিজেল ভিউ ফাইন্ডাৰ হেতু কাৰণে অকমান স্লাইড বেটাৰি বেকআপ কম দিব পাৰে কিন্তু মই ইউজ কৰা মতে মই বেটাৰি বেকআপ পৰত একো ডিফাৰেন্স পোৱা নাই তাৰ পিছত মই আইএসও পাৰফৰমেন্সটো দেখালো ফোকাসিং আৰু ট্ৰেকিং ওপৰত দেখালো সৰাই ইমান সৰু চকু এটা ধুনিয়াকে পিন ড্ৰপকে ফোকাস লৈছে তো ল'ব পাৰে মই সাজেষ্ট কৰিম কেমেৰাটো আৰু ইয়াৰ ফ্ৰেম পাৰ সেকেন্ড 20 ফ্ৰেম পাৰ সেকেন্ড লগে আছে এটো খুবেই ভাল ওয়াইল্ড ফটোগ্ৰাফিৰ কাৰণে বাৰ্ড ফটোগ্ৰাফিৰ কাৰণে 1 সেকেন্ডত 20 খন ফটো এনাফ হয় ভাল শট এটা পাবলৈ কাৰণে ঠিক আছে থ্যাংক ইউ কেমেৰাৰ বিষয়ে কিবা জানিব হলে মোক কমেন্ট কৰিব পাৰে আৰু ইয়াৰ ভিডিও কোৱালিটিৰ ওপৰত ৰ ভিডিওৰ ওপৰত 8K তাৰ ওপৰত মই এটা এক্সট্ৰা ভিডিও বনাম চাই থাকিব মোৰ ভিডিও থ্যাংক ইউ